দোস্ত ওয়েলকাম মাই ইউটিউব চ্যানেল। আজি হৈছে মাঘৰ চৰাই। আমাৰ মানে চৰাই পাই খেতিৰ পথাৰত আজি ম'হ জোকা ক'বা আহিছে তো জালো মাৰিব নহ'বা হা জালগুৰি মহাটো লুকাব এইটো একে নেকি একে কয় লাগিব এনেকৈ থাকিলে আমি সময় বনাব লাগিব নিশ্চয় ভাল লাগিব আমি দুই মালিকক আমি একেলগে আগবঢ়াইছো আমাৰ ঘোষণাটো হ'ব এই মহাল বলে বয়সে উলিয়াই মিলিছে ভালে দিছে গতিকে আমি দুই মালিকক ধন্যবাদ জ্ঞাপন কৰিছো কনকন দেখা 12 বজা এই মহালে ধুনীয়া যোনটো হৈ আছে আমি দুই মালিকক খলাগা খোৱা আগবঢ়াইছো আৰু ধুনীয়া আশীৰ্বাদ হেঁচা গাই ধুনীয়াকে লাগিছে এয়া এই ভোগালী বিহু 6 মাহ
পথাৰৰ মই বিচাৰি আপোনালোকৰ নয়ন সাৰ্থক কৰক। এই ফিল্ডৰ অতিথি আছে ডক্টৰ ভূপেন হাজৰিকাই য'ত ভ্ৰমণ কৰিছে এই ফিল্ডৰ এই কাছনা খেলালী পথাৰৰ যিখন চাই আপোনালোকে নয়ন সাৰ্থক কৰক। ধুনীয়া লাগিছে এই কম ডেকা 12 নিজিলিকে গাঁও ধনটো না ভাবি বঢ়াব পাৰোঁ। ধুনীয়া লাগিছে সময়টো ধুনীয়া এখন দেখুৱাই আছে। এক মিনিট অতিক্ৰম কৰিছে হলে 1 মিনিট অতিক্ৰম কৰিছে সব দিব্যগতি আমাৰ জলসভাৰ ফিল্ডৰ ওচৰলৈ আহক, এই লাইনৰ ওচৰলৈ আহক, মাজে মাজে জলসভাৰ ওচৰলৈ আহক। এই হালমলে 1 মিনিট এতিয়া অতিক্ৰম কৰিছে। আমি 2 মহৰ মালিকক খলাবৰ হৈ আগবাঢ়িছো। পঞ্চম ডেকা 12 নিজিলি গাঁও ধনটো না ভাবি বঢ়াব পাৰি। 2 মহৰ মাজত দিব্যগতি যুঁজ লাগি আছে। আমি 2 মালিকক খলাবৰ হৈ আগবাঢ়িছো। ধুনীয়া যুদ্ধ হৈ আছে। এই কাছনা খেলালী পথাৰত ধুনীয়া যুঁজ লগাই আছে। এই ধুনীয়া যুঁজ লগাই আছে। এই চাওক আপোনালোকে আমাৰ সিফালে